সো গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল গোবিন্দ ফৰ ইউ। গতিকে ঘৰত ভিডিঅ'টো বনাব পৰা নাই কাৰণ বতৰটো ইমান ভাল নহয়, ৰ'দ নাই, গতিকে আন্ধাৰ হয়। চ' তাৰ কাৰণে বাহিৰতে বনালোঁ। গতিকে আজি মই আপোনালোকৰ কাৰণে এটা খুব ভাল লগা টপিক আনিছোঁ যে আমাৰ ল'ৰাবিলাকে অতীজৰে পৰা আমি সদায় ভাবোঁ যে ছোৱালী মাখাৰ ব্ৰেইনত একো নাই, শিলু বোলা বস্তুটো নাই। বহুতে ইগন'ৰ কৰে বা ছোৱালীবিলাকক বহুতেই নেগলেক্ট কৰে যে ছোৱালীবিলাকে একো ভাববা নৰে, ভাবা শক্তি তাহাঁতৰ একোৱেই নাই। গতিকে এই প্ৰশ্নটোৰ উত্তৰ মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে এই কথাখিনি সম্পূৰ্ণ সত্য আৰু বিজ্ঞানসন্মত। গতিকে ল'ৰাবিলাকে আমি কি কৰোঁ, আমি প্ৰত্যেকটো কথা আমি লজিকেলি চিন্তা কৰোঁ, লজিকৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰোঁ, আমাৰ কোনো ইম'শ্যন নাই। আৰু ছোৱালীবিলাকে যিটো তেওঁলোকে চিন্তাধাৰা তেওঁলোকে ইম'শ্যনৰ ওপৰত গুৰুত্ব দিয়ে। ছোৱালী মাখা যিটো ব্ৰেইনৰ আমাৰ গঠন ল'ৰা আৰু ছোৱালীৰ প্ৰায় একেই, কিন্তু তেওঁলোকৰ ব্ৰেইনত ৰেইন আৰু ইষ্ট্ৰজেন নামৰ দুবিধ হৰমন থাকে, যাৰ ফলত তেওঁলোকে তেওঁলোকৰ চিন্তাধাৰাটো ইমানেই তাৰমানে তেওঁলোকৰ প্ৰখৰ যে তেওঁলোকে এই ছোৱালীবোৰে এটা সময়ত বহুতকেইটা বিষয়ৰ ওপৰত তেওঁলোকে চিন্তা কৰিব পাৰে। আমি হ'লোঁ লজিক ডাইৰেক্ট, আমি চাফ চুতৰা, আমাৰ একো নাই, আমি ডাইৰেক্ট তাৰমানে আমাক ডাইৰেক্টলি আমাৰ চাধা চিধা কথা, আমি কোনো চিন্তা নাই, আমি কোনো ইম'শ্যনেলি চিন্তা নকৰোঁ। আচলতে ছোৱালীবিলাকে খুব ইম'শ্যনেলি চিন্তা কৰে আৰু সহায় কৰে তেওঁলোকক। এই দুবিধ ধূসৰ পদাৰ্থ হয়, তেওঁলোকৰ ব্ৰেইনত এটা অংশত এই দুবিধ হৰমন থাকে, যাৰ ফলত তেওঁলোকে ইম'শ্যনেলি চবখিনি কথা ভাবে। এতিয়া আপুনি গমেই পায়, কেতিয়াবা আপুনি যৌৱনত কেতিয়াবা ছোৱালীবিলাকক আপুনি প্ৰপ'জেল দিয়ে, আপুনি আজি প্ৰপ'জেল দিয়ে, কিন্তু উত্তৰটো দিয়াতে 3-4 বছৰ লাগে। তেওঁলোকে উত্তৰটো না বুলিও নকয়, হা বুলিও নকয়, একো নকয়, কিন্তু আপুনি তাৰ উত্তৰ বিচাৰি হাহাকাৰ কৰি ঘূৰি ফুৰে। গতিকে আচলতে এইটো তেওঁলোকে ইম'শ্যনেলি ইমানেই তেওঁলোকে তাৰমানে ভাবি উত্তৰ বিচাৰিয়ে নাপায় তেওঁলোকে। চ' এই ইষ্ট্ৰজেন নামৰ হৰমনবিধে তেওঁলোকৰ মানসিক যিটো ভাৰসাম্য, আৱেগ, অনুভূতি খুব কণ্ট্ৰলত ৰাখিবলৈ তেওঁলোকক সহায় কৰে। তেওঁলোকৰ সুখ দুখ, তেওঁলোকৰ ইম'শ্যন যিখিনি আছে, তেওঁলোকে খুব সূক্ষ্মভাৱে সেইখিনি ছোৱালীবিলাকে নিয়ন্ত্ৰণ কৰিব পাৰে। লগতে ছোৱালীৰ মাহেকীয়া, স্তন বিকাশ, গৰ্ভৱতী, যৌন প্ৰজনন, এইখিনি তেওঁলোকৰ বিকাশত খুব ইষ্ট্ৰজেন নামৰ এই হৰমনবিধে খুব ভাল এটা সহায় কৰে। আৰু এই টেষ্টষ্টেৰনে ল'ৰাৰ ক্ষেত্ৰত দাড়ি, গোফ আৰু শৰীৰৰ বিকাশ, আৰু লগতে ল'ৰাবিলাকৰ এটা সময়ত মাতৰ পৰিৱৰ্তন হয়। এই মাতৰ পৰিৱৰ্তনটোত এই টেষ্টষ্টেৰনে খুব সহায় কৰে। গতিকে ছোৱালীৰ যেনে ইম'শ্যন সাধাৰণতে সুখ দুখ আৰু খং, গতিকে তেওঁলোকে ইমান ধুনীয়াকৈ তেওঁলোকক নিয়ন্ত্ৰণ কৰিব পাৰে আৱেগখিনিক এই ইষ্ট্ৰজেন নামৰ হৰমনবিধৰ সহায়ত। কিন্তু ল'ৰাবিলাকে ইম'শ্যন কি, খঙতো তেওঁলোকে পাৰ্টি, দুখতো পাৰ্টি, সুখতো পাৰ্টি, মুঠতে খং দুখ সুখ যিকোনো এটা কথা নাই, কোনো ইম'শ্যন নাই, খালি পাৰ্টি। কিন্তু আৰু ছোৱালীবিলাকে নিজক খুব ভাল পায়, তেওঁলোকে নিজক এই হৰমনবিধৰ সহায়ত তেওঁলোকে নিজকে ইমানেই ভাল পায় যে তেওঁলোকে ছোৱালীবিলাকে যে নিজকে ইমান তাৰমানে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি নিজক ৰাখিব পাৰে, এই হৰমনবিধে তেওঁলোকক খুব সহায় কৰে। তেওঁলোকে নিজক খুব ভাল পায়। গতিকে তাৰ কাৰণে ছোৱালীবিলাক ইমান চাফ চিকুণতাত তেওঁলোকে থাকে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই বাৰু, মোৰ সিমান টাইম পোৱা নাই ভিডিঅ'টো বনাব। আগন্তুক ভিডিঅ'বিলাক চাগে আৰু ইয়াতকৈ ভাল এটা টপিকৰ ওপৰত বনাবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ এনেকুৱা ভিডিঅ'বিলাক আপোনালোকৰ শুনি বা জানিবলৈ ভাল লাগে, যে জানিবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।